কোনোবাই যদি টাইটেল আৰু থাম্বনেইল চাই ডিসলাইক কৰিছা ৰবা ভিডিওটো সম্পূৰ্ণকৈ চাই যোৱা। সো ভাই ওয়েলকাম বেক টু গীতুৰাজ ৰিভিউজ। আৰু আজি আমি কথা পাতিম এনেকুৱা এটা প্ৰাণীৰ বিষয়ে যিয়ে ডিম্পু বৰুৱাক চাই ইউটিউবত ভিডিঅ' বনাবলৈ আহিছিল, কিন্তু এতিয়া তেওঁৰ ভিউজ নহয় আধা ভিডিঅ'ই ডিম্পু বৰুৱাৰ এগেইনষ্টত। আৰু এই ভিডিঅ'সমূহৰ ক্ৰিয়েটৰে হৈছে আমাৰ ৰিয়েলিষ্টিক অসম। ডিম্পুক ক্ৰিটিচাইজ কৰাত বাহিৰে দাদাৰ আছে আৰু বহুত টেলেণ্ট। কেতিয়াবা যদি মটিভেশ্যনেল স্পিকাৰ, কেতিয়াবা আকৌ ইউটিউব নিউজ। অসম ছ'চিয়েল মিডিয়াই মানে অসমত আৰু ইউটিউব নিউজ নিদিলে হ'ব, দাদা আহি গৈছে কম্পিটিশ্যনত। কিন্তু এক মিনিট, এইবোৰত বাহিৰেও ফেচবুকত এইবোৰ কিহৰ টেলেণ্ট? মই সহ্য হৈ গৈছো, মই থাকিব পৰা নাই, সেইকাৰণে মই এই ভিডিঅ'টো বনাই দিছো আজি তাৰিখত। দাদাক তেওঁৰ অডিয়েঞ্চে ইমানেই ভাল পায় যে লাষ্টত অসহ্য হৈ ভিডিঅ'ই বনাই পেলালে। অসমীয়া ভিডিঅ' কিছুমান নাচাওঁ মই, একচুৱেলি হিন্দী যিবিলাক মোৰ যিবিলাক ভাল লাগে, মই সন্দীপ মহেশ্বৰী ছাৰৰ ভিডিঅ' চাওঁ, ঠিক আছে। মই অসমীয়া ভিডিঅ' নাচাওঁ, সন্দীপ মহেশ্বৰী ছাৰৰ ভিডিঅ' চাওঁ। অসমীয়া ভিডিঅ' নোচোৱাকৈ বিকাশ, ডিম্পু, পাখি, সুৰভি সকলোৰে ওপৰত ভিডিঅ' ওপা বনাই থৈছে। আৰু এইবিলাক ভিডিঅ'ত ইমানে মৰম পায় যে 100টা যদি লাইক থাকে 1000টা ডিছলাইক, আৰু ক'ব মই অসমীয়া ভিডিঅ' নাচাওঁ। এখেতৰ এইবোৰ স্থিতি চাই মোৰ এটাই প্ৰশ্ন, এনে বাৰু দাদা আপোনাৰ এখন মুখেই নে? ময়োনো কাক কৈ আছো যিয়ে প্ৰতিবিম্ব লাইভৰ নিচিনা নিউজ পৰ্টেল এটাক টিভি চেনেল বুলি কয়, তেওঁলোকে দিয়া ভিডিঅ'টোকে নিজৰ চেনেলত ৰিআপলোড কৰে, সেইটোৰ পৰানো আমি কি এক্সপেক্ট কৰিব পাৰিম? কেতিয়াবা আকৌ দাদাই ইউটিউব টিপছ এণ্ড ট্ৰিক্সো আপলোড কৰে, নিজৰ চেনেলত নাই 10,000 ছাবস্ক্ৰাইবাৰ, তেওঁ আকৌ টিপছ দিয়ে কেনেকৈ ফেমাছ হ'ব। এজন ইউটিউবাৰ আপুনি যদি ফেমাছ হ'ব পৰা নাই, তেতিয়াহ'লে এটা আপুনি কাম কৰিব পাৰে, কভাৰ চং বনাওক। কভাৰ চং বনাই পেলাই তাত এজনী ছোৱালী এক্ট্ৰেছ ৰাখক, এক্ট্ৰেছজনীক ৰাখি পেলাই কিছ কৰক, আপুনি ফেমাছ হৈ যাব। কেইদিনমান আগতে এনেকৈ ক'ব, তাৰপিছত আকৌ আপলোড কৰিব নিজৰ চেনেলত এই সোপা ভিডিঅ'। আৰু ভিডিঅ'টোত ইমানে ছাপৰ্ট পালে যে কমেণ্টটো অফ কৰি থ'বলগীয়া হয়। প্ৰাৰ্থনা কৰিছো প্লিজ ইয়াৰ ডিম্পু বৰুৱাৰ কথা মোৰ আগত আপোনালোকে নক'ব, প্লিজ। এই হাতযোৰ কৰি আপোনালোকক প্ৰাৰ্থনা কৰিছো, প্ৰাৰ্থনা কৰিছো প্লিজ ইয়াৰ ডিম্পু বৰুৱাৰ কথা মোৰ আগত আপোনালোকে নক'ব, প্লিজ। টাইটেল, টেগ, ডেছক্ৰিপশ্যন গোটেই সোপাতে ডিম্পুৰ নাম লগাই থ'ব আৰু আমাক ক'ব ডিম্পুৰ কথা মোক নক'ব। আৰু ডিম্পুৰ ওপৰত ভিডিঅ' বনালে কেতিয়াবা ইমানেই ভাল ৰেছপন্স পায় যে 100টা যদি লাইক থাকে 1000টা ডিছলাইক, আৰু কমেণ্টত মানুহে লিখিব পগলা ইউটিউবাৰী নাচাম। ভাল ভিডিঅ' বনাই আছো, কোনো এটা ভিডিঅ'ত বেয়া থাম্বনেইল লগোৱা নাই। মানে কি ক'লে দাদা? ভাল ভিডিঅ' বনাই আছো, কোনো এটা ভিডিঅ'ত বেয়া থাম্বনেইল লগোৱা নাই। যদি ইমান আপুনি ভালে, তেতিয়াহ'লে এইখন কি? এইখনকতো আমাৰ ফালে বেয়া থাম্বনেইল বুলিয়ে কয়। এই মিষ্টাৰ JSB, মই ইউটিউবৰ্ণৰ ৰিয়েলিষ্টিক অসম ইউটিউব চেনেলৰ পৰা তোমাক কংগ্ৰেচুলেশ্যন দিছোঁ যে তোমাৰ চেনেলটো পুনৰবাৰ ঘূৰি আহিলে আমাৰ অসমবাসীৰ মাজলৈকে, আৰু ইমান ধুনীয়া ধুনীয়া কণ্টেণ্ট তুমি দি আছিলা, আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট দি থাকিবা বুলি আশা থাকিল। ইয়াৰ মতে JSBৰ এই সোপা কণ্টেণ্ট ভাল, কিন্তু ডিম্পুৰ সাধাৰণ ব্লগ ভিডিঅ' কেইটাতো ই ক্ৰিটিচিজম বিচাৰি পায়। মানে কি ক'ম আৰু, মই কনফাৰ্ম ইয়াৰ এখন মুখ নহয়, কিন্তু ৰ'বা এইটো কি? তাৰ JSB নেকি? ইয়াৰ নিচিনা ফটুৱা ল'ৰা, ফাল্টু ল'ৰা মই অসমত ক'তো দেখা নাই। তাৰ JSB নেকি? ইয়াৰ নিচিনা ফটুৱা ল'ৰা, ফাল্টু ল'ৰা মই অসমত ক'তো দেখা নাই। মই সঁচা কৈছোঁ, ইয়াৰ নিচিনা বন্ধু যদি থাকে ন, জাগাত ফচাই মাৰিব। সেইকাৰণে ইয়াৰ নিচিনা বন্ধু ৰখাৰ আগতে 100 বাৰ ভাবি চাবা। বাকী ইয়াতকৈ আৰু ইয়াৰ ভিডিঅ' মই বেছিকৈ চাব নোৱাৰোঁ, কাৰণ মাথাৰ বিষ উঠাব মোৰো ইচ্ছা নাই। চ' যদি ভাল লাগিল নিশ্চয়কৈ লাইক কৰি দিবা। ৰ'ষ্টিঙত এবিউচিভ লেংগুৱেজ ইউজ নকৰাকৈ আগুৱাই নিব পাৰি নে নোৱাৰি তাক লৈ মই প্ৰচেষ্টা চলাই আছোঁ। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ লৈছোঁ বিদায়। জয় আই অসম, নমস্কাৰ।